নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। হয়তো তোমালোকৰ মাজত এটা কুৱেশ্যন আহি আছে বা কনফিউজ হৈ আছা বা প্ৰব্লেমত পৰি আছা, এই যে ছেকেণ্ড ৰিজাল্ট কেতিয়া দিব, হঠাৎ অহাকালি দিব নেকি, সেই সম্পৰ্কত এই ভিডিঅ'টো বনোৱা হৈছে। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব। এটা কথা কৈ থওঁ, এই চেনেলৰ যোগেদি কোনো ধৰণৰ ফেক ভিডিঅ' আপলোড কৰা নহয়। যিহেতু এতিয়ালৈকে কোনো ইনফৰ্মেশ্যন বা নটিছ অহা নাই অহাকালি এই যে ছেকেণ্ড ৰিজাল্ট দিব বুলি ফেক ভিডিঅ'। আজি যিহেতু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি অলপ দিনৰ আগতে মন্তব্য কৰিছিল যে এই যে ছেকেণ্ড ৰিজাল্ট 10-15 দিনৰ ভিতৰত ঘোষণা কৰা হ'ব, অৰ্থাৎ 14 তাৰিখৰ ভিতৰৰ পৰা 20 তাৰিখৰ ভিতৰত ঘোষণা কৰা হ'ব। আৰু এই ডিছক্ৰিপশ্যনত লিংক আছে, ৱেবছাইটটোত গৈ নিজে ৰিজাল্ট চাব পাৰিবা, কোনো অসুবিধা নোপোৱা। পাৰিলে এই ডিছক্ৰিপশ্যনৰ লিংকটো কপি কৰি ৰাখিবা। হাই ছেকেণ্ডেৰী 10-15 দিনৰ ভিতৰত 7-10 দিনৰ ভিতৰত দিয়ে দিব, যাতে আমাৰ ল'ৰা ছোৱালীখিনিৰ আগৰ তুলনাত ৰিজাল্টটো যাতে বেয়া নহয়। কাৰণ এইবাৰ বহুত প্ৰত্যাহ্বানৰ মাজেৰে মেট্ৰিক হাই ছেকেণ্ডেৰী হৈছিলে।